নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ মোহন কৃষ্ণ মিশ্ৰৰ ৰচিত কবিতা আদেশ। তোমালোকে আমাক আমাৰ দেশ ঘূৰাই দিয়া। ই আমাৰ অনুৰোধ নহয়, ই আমাৰ দাবী। যি শিশুৱে উৰি যোৱা চৰাইৰ জাকলৈ চাই দুহাত জোকাৰিব নোৱাৰিলে, ক্ষুধাৰ বাবেই যি নাৰীয়ে নৈৰ ঘাটত ৰৈ নাথাকিল, যিসকলে বসন্তত ফুল ফুলা নেদেখিলে, পলাশৰ জুই ৰঙা ৰং যাৰ বাবে বিলাস হ'ল, যি বিকাৰগ্ৰস্ত, যিসকলে পিতৃক মৃত্যুৰ সময়তো মুখত একো দিব নোৱাৰিলে, হস্পিটাল দূৰ বুলিয়েই যি ভগ্নীহীনা হ'ল, সেই সকলোৱেই আমি তোমালোক। আমাক আমাৰ দেশ ঘূৰাই দিয়া। ই আমাৰ অনুৰোধ নহয়, ই আমাৰ দাবী। ঘূৰাই দিয়া, আমাৰ দেশ ঘূৰাই দিয়া। ইমান দিন বন্ধকত আছিল কলিজা বিবেক। মোৰ আজু ককা আঁঠু লৈ মৰি গ'ল। তেওঁলোকে দেখিও নেদেখিলে, নেজানিলে, জনাৰ সুবিধা নহ'ল। সেই সুযোগতে তোমালোকে অস্থি চেপি লৈ গ'লা মজ্জা। এনেদৰেই বহুতেই ফুল তৰা জোন নেদেখিলে, জীৱনত অনুভৱেই নকৰিলে ঋতুৰ পৰিৱৰ্তন। প্ৰেম নাই, গান নাই, ঝিৰঝিৰ বতাহ নাই, নিজৰা নাই, মাথো অন্ধকাৰে কোবাই থাকিল শৰীৰ, কেৱল অন্ধকাৰে কোবাই থাকিল শৰীৰ। এতিয়া দিনৰ পৰিৱৰ্তন হৈছে, চতুৰ্দিশ গুমগুমাই আছে। বতাহে সংকেত আনে পুৱাৰ সূৰুজৰ সতে ফুলৰ বাতৰি অহাৰ। শীতৰ শীৰ্ণডাললৈ চালেই গভীৰ প্ৰত্যয় হ'ব, সেউজী হ'ব আমাৰ পিতৃভূমি চতুৰ্দিশ। আজু ককাৰ বন্ধকত থকা বিবেকৰ বাবে আমি লজ্জিত। তেওঁলোকে এৰি থৈ যোৱা আৰ্তনাদেই মুষ্টিবদ্ধ কৰি আনে হাত। এতিয়া আমাৰ বাবে, আমাৰ অতীতৰ প্ৰতিশোধৰ বাবে, আমাৰ সুন্দৰ ভৱিষ্যতৰ বাবে আমাক আমাৰ দেশ ঘূৰাই দিয়া। ই আমাৰ অনুৰোধ নহয়, ই আমাৰ আদেশ। সময়ত শিৰ ছিঙি কাঢ়ি ল'ব পাৰোঁ নিজ দেশ। ধন্যবাদ।